What is up guys, কি খবৰ আপোনালোকৰ স্বাগতম জনাইছো ড্ৰামছ এণ্ড ব্লগছৰ অন্য এটা ব্লগলে বলক নতুন এখন উদ্যান আমাৰ গোলাঘাট চহৰত আকৌ ওপেনিং হ'ল সেইখনলৈ লৈ যাওঁ আপোনালোকক আজি তো পোনপ্ৰথমে আপোনালোকক মই লোকেশ্যনটো কৈ দিছোঁ লোকেশ্যনটো হৈ গ'ল আমাৰ কোৰ্টৰ ফ্ৰণ্টতে আছে ঠিক আছে যোনটো আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ কোৰ্ট সেই কোৰ্টৰ ফ্ৰণ্টতে আপোনালোকে দেখিবলৈ পাব তো এইখন উদ্যানৰ বিশেষত্ব এইটোৱে যে ইয়াত গোটেইখন আপুনি ইমানেই লাইট লগাই থৈছে মানে আপুনি ভাবিব যেন আকাশৰ পৰা তৰা নামি আহিলে নেকি তলত বহুত ধুনীয়া লাগিছে ফুলৰ ডেকোৰেশ্যনৰ পৰা আদি কৰি লাইটৰ ডেকোৰেশ্যন বহুত ধুনীয়া হৈছে আৰু টাউনৰ মাজমজিয়াত এনেকুৱা এটা অংশ য'ত মানে আপোনালোকে গৈ মেলি অকণমান বহিব পাৰে ইয়াত নতুনকৈ ৰেষ্টুৰেণ্টো খুলিব আৰু বহুত কিবা কিবি আছে সেইখিনি মই লাহে লাহে দেখাম আগত জেগাটো চাওকচোন আপোনালোকে কেনেকুৱা আপোনালোকে যেতিয়া ৰদালি পইণ্টত দেখিছিলে ন ডাঙৰ জাপি এটা বনাই আছিলে বহুত দিনৰ পৰাই বনাই আছিলে কমপ্লিট হৈ গ'ল এতিয়া কালাৰ চালাৰ কৰা হৈ গ'ল সেই জাপিটো যোনটো মানে হয় সেইটোৱে এইটো লোকেশ্যন ঠিক আছে জাপিটো যোনটো দেখি পায় প্ৰথমত ভাবিছিলোঁ যে এইটো এখন ডেক'ৰেশ্যন পিচ কোনো সোমাবলৈ দিয়া নহ'ব বা উদ্যান টাইপৰ ভবা নাছিল ঠিক আছে তো এইটোৱে হৈ গ'ল আমাৰ গোলাঘাটৰ যোনটো ৰদালি পইণ্টৰ জাপিটো সেইটো আৰু মহাত্মা গান্ধীৰ মূৰ্তিৰ বেকতে জাপিটো দিয়া আছে বহুত ধুনীয়া লাগে দেখিবলৈ ঠিক আছে তো যদি মোক ৰেটিং দিবলৈ কোৱা হয় ইউনিকনেছৰ কাৰণে মই 10 আউট অফ 10 দিম বহুত বেছি ইউনিক লাগিছে পাৰ্কখন নৰ্মেল যিমানখিনি পাৰ্ক আমাৰ গোলাঘাটত অলৰেডি আছে বহুতখিনি পাৰ্ক সেইখিনিতকৈ এখন বহুতেই বেলেগ হৈছে দেখাত আজি হয়তো ইয়াৰ অপেনিং হৈছে সেইকাৰণে আমাৰ পৰা টিকেট ফি একো লোৱা নাই ঠিক আছে পাছলৈ হয়তো টিকেট ল'ব পাৰে ইয়াত সোমাওঁতে কিন্তু আজি আমি টিকেটৰ পইচা দিবলগীয়া হোৱা নাই ইয়াত একো তো যোনখন ফুলৰ বাগিচা বনাইছে মই সেইখনো বহুত ধুনীয়া পাইছোঁ বহুত ভাল পাইছোঁ মানে তাত বহি এটা কাৰণে মনত পৰিছে ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফ্ৰেণ্ড চালিয়া লাগিছে মানে মোৰ কাহ হৈ আছে গম পাই ন আপোনালোকে ৰাইজসকল সঁচাকৈ ভিউটো একদম মানে আল্টিমেট আৰু কেইখন পাৰ্ক অপেনিং কৰিব গোলাঘাটত নাজানো এইখন লাষ্ট নহয় এইটো চিয়'ৰ বহুত বেছি আৰু গোলাঘাটত এতিয়া মানে পাৰ্কেই পাৰ্ক আৰু পাৰ্ক হিচাপে নহয় ৰেষ্টুৰেণ্ট আছে ওপৰলৈ যাম ৰ'ব সেইটো কি আছে সেইটো দেখামগৈ কিন্তু ভিউটো আল্টিমেট ঠিক আছে আৰু মোৰ মতে আপোনালোকে ৰাতি আহিব ৰাতিহে মানে ইয়াৰ শ্ব'টো ওলাব জেগাডোখৰ ৰাতিৰ জেগা এইটো ব'লা ইয়াতে গৈছোঁ বহুত ধুনীয়া পৰিৱেশ তো ফ্ৰেণ্ডছ আগতে এই জেগাডোখৰ প্ৰায় জংঘলৰ নিচিনাই আছিলে ফুলনি চুলনি আছিলে যদি প্ৰায় জংঘল নিচিনাই দেখি বাহিৰৰ পৰা কিন্তু এতিয়া যদি কোনোবাই আপোনাৰ ছমাহৰ পিছত গোলাঘাটলৈ আহে সঁচাকৈ কৈছোঁ জেগাডোখৰ দেখি চিনি নাপাব যে এইডোখৰ জেগা বা এইডোখৰ গোলাঘাটৰে পাৰ্ট হয় বুলি তো ফ্ৰেণ্ডছ সেইটো চাগে হ'বলগীয়া ৰেষ্টুৰেণ্ট ঠিক আছে এতিয়া আমি ওপৰলৈ গৈ আছোঁ ওপৰতো বৰ্তমানতো খালী স্পেচ আছে কিন্তু পাছলৈ হয়তো বৰ ধুনীয়া এটা ৰেষ্টুৰেণ্ট হ'বগৈ বহি বহুত ভাল লাগিব তাত কাৰণ যোনটো ভিউ নহয় লাইটিঙৰ যোনটো তলত লাইটখিনি লগোৱা আছে সেইটো ভিউ মানে ইমানেই ধুনীয়া লাগিছে মানে কৈছোঁ আপুনি মনমুগ্ধ হৈ যাব ইমানেই ধুনীয়া ভিউ তো ওপৰৰ পৰা দেখুওৱা এই লাইটৰ ভিউটো আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে ছাল দেখাইছে মই ফেন লগাই থোৱা আছে বুলি ইয়াত আহি মজা গান এটা মনত পৰিছে ৰাইজ কি গান কওকচোন ए पतली कमर पे तेरे मेरा दिल फिसल गया स्ट्रांगली ये जादू तेरा मुझ पे चल गया কি ফ্ৰেণ্ড চাদু বলৈ তললৈ যাওঁ আৰু তাৰপৰা ওলাই দিওঁ আমি এনেই ফুৰিবলৈহে ওলাই আহিছিলোঁ গম নাপাওঁ যে এনেকৈ কিবা এটা হৈছে কাহানী এতিয়া ডাইৰেক্ট ক'ৰবাত যাম ন ফিকৰ ক'ত যাম এতিয়া ক'ৰবাত ফুৰিবলৈ যাম আৰু ফুৰি মেলি আহিম আৰু ভিডিঅ'টো ভাল লাগিলে বুলি আশা কৰোঁ চেনেলটো যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি লওক বেল নটিফিকেশ্যন কৰি দিয়ক লাইক মাৰি দিয়ক আৰু পাৰিলে শ্বেয়াৰ কৰি দিয়ক ঠিক আছে প্লিজ লগ পাই আছোঁ এটা ভিডিঅ'ত সুখত থাকক শান্তি থাকক একেলগে থাকক বাই 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 টাটা যদিহে প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পিছ